আহিছে আৰু কিয় বাছি ল'লে এই বিদ্যালয়খন? ক'ৰ পৰা মানে মোৰতো বেছি দূৰ ওচৰে বাৰু আৰু অসমীয়া মিডিয়ামত নাম লগোৱাটো এটাই ভাবিছোঁ কি আমাৰ ধৰি লওক আজি আমি হ'লো অসমীয়া মানুহ আজিকালি অসমীয়া মানুহ ধৰি লওক আমি এতিয়া ইংলিছ মিডিয়ামত চবেই লগাইছে ধৰি লওক তেনেকৈ চবেই আপোনাৰ অসমীয়া মিডিয়ামত নাম নাইকিয়া হৈ গৈছে দেখিছে আজিকালি গতিকে আমি ভাবিছোঁ কি অসমীয়া মিডিয়ামত আমি অসমীয়া মানুহ অসমীয়া ভাষাটো ভাষা সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে অসমীয়া মিডিয়ামত লগাটো উচিত বুলি ভাবিছোঁ। বিদ্যালয়খন বহুত বিদ্যালয় বেয়া না বহুত বিদ্যালয় আছে কিন্তু এখন স্কুলৰ নাম আছে সেইকাৰণে আপোনাৰ এখন স্কুলত আমি নাম লগাবলৈ আহিছোঁ আৰু গতিকে আপোনালোকৰ মাধ্যমৰ পৰা আৰু এটা কথা জনাব বিচাৰিছোঁ যে অসমত যিমান স্কুল আছে ঠিক তেনেকৈ এইখন স্কুলৰ লগতে আমি যেনেকৈ আজি শাৰী পাতিবলগীয়া হৈছে ঠিক তেনেকৈ সেইখন স্কুলৰ যদি তেনেকৈ নাম হয় তেওঁলোকে যদি নাম কৰিবলৈ কাৰণে মাষ্টৰ মাষ্টৰণী বিচাৰে ঠিক তেনেকৈ তেওঁলোকৰ ভাল লাগিব তাৰমানে সেইটোৱে আৰু অনুৰোধ থাকিলে বছ। এতিয়া মই বাছি লৈছোঁ যে মোৰ ছোৱালীজনী ভাল শিক্ষা পাব বুলিহে সেইখন স্কুল আমি বাছি লৈছোঁ। আৰু কেতিয়াৰ পৰা অপেক্ষা কৰিছে? শনিবাৰ 10টা বজাৰ পৰা দিনৰ। আমি 1 নম্বৰ টাউন প্ৰাথমিক বিদ্যালয়ৰ অৰ্থাৎ পূৰ্বৰ দুখীয়া স্কুল এই বিদ্যালয়খনত শিক্ষাদান কৰা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ নাম যদি আমি উল্লেখ কৰিব বিচাৰোঁ তেনেহ'লে আমি প্ৰথমেই নাম ল'ব লাগিব বনফুল কবি যতীন্দ্ৰনাথ দুৱৰাদেৱ, প্ৰথম অসমীয়া ডক্টৰেট ডিগ্ৰী লাভ কৰা তথা অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ মইদুল ইছলাম বৰাৰ নাম আমি ল'ব লাগিব। অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত প্ৰণৱ গগৈৰ নাম ল'ব লাগিব। অসম বিধানসভাৰ একালৰ প্ৰাক্তন মন্ত্ৰী অঞ্জন দত্তদেৱৰ নাম আমি ল'ব লাগিব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্বতী কুমাৰ গোস্বামীৰ নাম আমি ল'ব লাগিব। এইকেইজন আমাৰ দৃষ্টিত গণ্যমান্য ব্যক্তি। ইয়াৰ উপৰিও আৰু ভালেকেইজন গণ্যমান্য ব্যক্তিয়ে এই বিদ্যালয়ত অধ্যয়ন কৰি গৈছে।